আসসালামু আলাইকুম ওরহমতুল্লাহি বারাকাতুহু বিসমিল্লাহির রহমানির রহিম। গাইজ আশা কৰিছোঁ মহান আল্লাহ তালাই আপোনালোকক ভালে ৰাখিছে আৰু গাইজ ময়ো ভালে আছোঁ। তো গাইজ আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আমি আপোনালোকৰ সন্মুখত। তো গাইজ আজিৰ ভিডিঅ'ৰ টপিকটো হ'ল তয়মৰ ফৰজ কেইটা। তো গাইজ অলৰেডি অলপ মই কৈ দিওঁ তয়ম মানে কি। তো গাইজ তয়ম মানে হ'ল যেতিয়া আমি পানী নাপাওঁ তেতিয়া আমি উজু কেনেকৈ কৰিম। উজুত কৰিবই লাগিব আৰু নমাজ পঢ়িবই লাগিব। নমাজ পঢ়িবলৈ হ'লে উজু লাগিব আৰু উজু কৰিবলৈ হ'লে পানী লাগিব আৰু পানী নহ'লে মাটি লাগিব। তো গাইজ এই মাটি ক'ৰ পৰা পাওঁ, যদি আপুনি ধৰি লোৱা কিবা এটা বেমাৰত আছে, পানী চুব নোৱাৰে আপুনি, বা ক'ৰবাত গৈ আপুনি পানী পোৱা নাই বা পানীৰ অসুবিধা আছে বা পানী অলপ আছে এইখিনি আপুনি খাব লাগিব আৰু পানী নাই, এইখিনি দি উজু কৰিলে আপোনাৰ খাবলৈ অসুবিধা হ'ব, তেতিয়াহ'লে গাইজ আপুনি মাটি দি আপোনালোকে উজু কৰিব পাৰিব। তো সেইটোৰ নাম হ'ল তয়ম। তো গাইজ আমাৰ টপিক আৰম্ভ কৰোঁ। তো গাইজ তয়ম কৰিবলৈ হ'লে আমি তিনিটা ফৰ্জ লাগিব। তো গাইজ প্ৰথমতে আমি নিয়ত কৰিব লাগিব। তো গাইজ নিয়ত মানে হ'ল মনে মনে আনিব লাগিব যে মই বৰ্তমান তয়ম কৰিম, এইটো হ'ল নিয়ত। তো গাইজ নিয়ত হৈ গ'ল প্ৰথমটো। তো গাইজ 2 নম্বৰ হ'ল মাটিত হাত দি পিনে যিখিনি দুলি লাগিব, অলপ দুলি লাগিব, এইখিনি দুলি দি আপোনাৰ মুখখন আপুনি হাত ফুৰাব লাগিব আপোনাৰ মুখত। হাতখন অলপ আপোনাৰ মুখত চাৰিওপিনে লগাব লাগিব হাতখন, তেতিয়াহ'লে আপোনাৰ এটা 2 নম্বৰ পইণ্টটো শেষ হ'ব। তো গাইজ 2 নম্বৰ পইণ্ট অলৰেডি গম পাইছে, মানে পাক মাটিত হাত দি পিনে আপোনাৰ মুখেক কৰিব লাগিব, মুখমণ্ডলখন মুচেক কৰিব লাগিব। তো গাইজ আকৌ আপুনি পূৰা দুলি লৈ নহয়, অলপ দুলি ল'ব, অলপ মানে পাক মাটি হ'ব লাগিব। পাক মাটি মতলব আপুনি যি ঠাইৰ পৰা মাটি উঠাব নোৱাৰে, পাক মাটি হ'ব লাগিব, সুন্দৰ হ'ব লাগিব, পৰিষ্কাৰ। আৰু গাইজ যদি আপুনি আৰু এটা চিম্পুল ট্ৰিক হ'ল, আপুনি যদি ক'ৰবাত গৈছে আৰু পানী পোৱা নাই, নমাজ পঢ়িবতো লাগিবই, যিকোনো হালতত হওক আপুনি নমাজ পঢ়িব লাগিবই। তো গাইজ তেতিয়াহ'লে আপুনি গাড়ীত যিখিনি গাড়ীত ছাইডত লাগে ধূলি, অলপ তৰপ ধূলি লাগে, এইখিনি আৰু বেষ্ট, এইখিনি লৈ পিনে এইখিনি লৈ পিনে আপোনাৰ মুখখন পূৰা একেবাৰে মুচেক কৰিব পাৰিব। তো গাইজ 3 নম্বৰ টপিকটো হ'ল পাক মাটিত হাত দি পিনে আপোনাৰ দুয়ো হাতৰ কিলাকুটি পৰ্যন্ত আপুনি মুচেক কৰিব লাগিব। তো গাইজ গম পাইছে, মানে যি কি নহওক পাক মাটি হ'ব লাগিব। পাক মাটিত হাত দি পিনে আপুনি আপোনাৰ দুয়ো হাতৰ কিলাকুটি পৰ্যন্ত আপুনি মুচেক কৰিব লাগিব। তো গাইজ আজি এইখিনি আমাৰ টপিক আছিল তয়মৰ ফৰজ কেইটা। আৰু গাইজ অলৰেডি গম পাইছে তয়ম হৈ গ'ল আমাৰ, নিশ্চয় কিবা এটা বুজিব পাৰিছে, শিকিব পাৰিছে, সেইকাৰণে আপোনালোকক ইমান সময় চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু গাইজ এটা ৰিকুৱেষ্ট থাকিলে আপোনালোকৰ ওচৰত, গাইজ মোৰ চেনেলটো ডাউন পৰি আছে, মই কৈছোঁ অলপ আগত, মানে ইমান দিন চেনেলটো অফ হৈ আছিল আৰু হঠাৎ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ, সেইকাৰণে ভিউজ নাহে, 10টা বা 12টা শেষ। তো গাইজ আপোনালোকৰ ছাপোৰ্ট লাগিব, প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনাৰ যিসকল ইছলামিক ভাই বন্ধু আছে তেওঁলোকৰ ওচৰত, তেওঁলোকে শিকিব পাৰিব, লগতে মোৰ অলপ উপকাৰ হ'ব, আপুনিও উপকাৰ হ'ব, আপোনাৰ উপকাৰ হ'ব। আপোনাৰ জৰিয়তে যদি অন্য কোনো মানুহে যদি এই বস্তুটো শিকিব পাৰে, বহুত মানুহ আছে এনেকুৱা হৈ যায় যেন এতিয়া পানী নাই উজু নকৰিম আৰু নমাজটো বাদ দিয়া যাক। তো নমাজ বাদ দিয়া নাযাব গাইজ, এইটো বহুত ডাঙৰ কথা। তো গাইজ আজিলৈ ইয়ালৈ থাকক, নতুন ভিডিঅ'ত আহিম। তো গাইজ আৰু এটা ৰিকুৱেষ্ট, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ। তো গাইজ নতুন ভিডিঅ'ত আহিম। থেংক ইউ ছ' মাছ। খুদা হাফিজ।